पनि राम्रो कलेजमा एडमिसन पाउनु अलिक सुविधा मिल्छ। तर मूल परीक्षा चाहिँ हो हायर सेकेन्ड्रीको परीक्षा। हायर सेकेन्ड्रीको परीक्षाको पश्चात मात्रै আজি অনুষ্ঠানটো হৈছে আমাৰ যিখন ইয়াত সমাজ সোণপৰা সমাজ কল্যাণ সমিতি, সেই সমিতিৰ যোগেদি বা দ্বাৰা আমাৰ যিসকল মানে ষ্টুডেণ্টে হওক বা ব্যক্তিয়ে হওক নিজৰ কৰ্মজীৱনত বা নিজৰ শিক্ষাৰ্থী জীৱনত যি কৃতিত্ব লাভ কৰিলে তেওঁলোকক সম্বৰ্ধনা জনাবৰ বাবে আজি এই সভাখনৰ আয়োজন। প্ৰথম মানে সাগৰ থাপা, তেওঁ APSC পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ জলসিঞ্চন বিভাগত অৰ্থাৎ ইৰিগেশ্যন বিভাগত অসম চৰকাৰৰ তেওঁ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ হিচাপে নিযুক্তি পাইছে আৰু বৰ্তমানে তেওঁ যোগদান কৰিছে কৰিমগঞ্জত। ভালে লাগিছিলে আজি সমাজ কল্যাণ সমিতি, সোণপৰা সমাজ কল্যাণ সমিতি তাতে মোক অভিনন্দন বা এইটো অভিনন্দন জনাইছে বাৰু, সেইকাৰণে খুব ভাল লাগিছে। মোৰ পৰীক্ষা APSCয়ে কণ্ডাক্ট কৰিছিলে জলসিঞ্চনৰ বিভাগত এছিষ্টেণ্ট ইঞ্জিনিয়াৰ পোষ্টত নৱেম্বৰ 2020 চনত। তাৰপাছত ৰিজাল্ট দিছিলে ফেব্ৰুৱাৰী মাহত আৰু মাৰ্চ মাহত আছিলে, মাৰ্চ 2021ত ইণ্টাৰভিউ আছিলে আৰু মে 16 তাৰিখে ঘোষণা কৰিছিলে ৰিজাল্টটো। তাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছিলোঁ। APSCৰ 5ম ৰেংকত আছিলোঁ আৰু যোৱা অনুষ্ঠিত হোৱা 23 তাৰিখে অনুষ্ঠিত হোৱা যোনটো নিযুক্তিৰ সেই সভাখনত মোক কৰিমগঞ্জত মোৰ পষ্টিংটো দিছে এজ এ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ বুলি। নিউজ 94 সংবাদদাতা শ্ৰীযুত অসীম গগৈ